এভৰিৱান জুনবিন চানি আন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন ভিডিও এটা লৈ আহিছোঁ। ভিডিও মানে নতুন ৰেচিপি এটা। মই আজি অমিতা বুট আৰু সৰিয়হ দি এটা নিৰামিষ তৰকাৰী বনাম বুলি ভাবিছোঁ। আপোনালোকে যদি ৰেচিপিটো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ৰেচিপিটো মই এনেধৰণে বনাবলৈ লৈছোঁ। এয়া অমিতা বুট আলু এটা লৈছোঁ আৰু এয়া বগা সৰিয়হ 2 চামুচ, এইফালে এয়া কাশ্মীৰী ৰেড চিলি, এয়া জিৰা ধনিয়া আৰু এয়া গৰম মছলা, পিঁয়াজ নহৰু আদা একেলগে পেষ্ট কৰি থৈছোঁ, এখিলা তেজপাত আৰু এটা শুকান জলকীয়া। এতিয়া মই আৰম্ভ কৰোঁ। এয়া মই মিঠাতেল দিছোঁ। অকণমান তেল সৰহকৈ দিব লাগিব কাৰণ শুকানকৈ বনাম মই চব্জিটো। তেল গৰম হৈছে, মই এতিয়া তেজপাত 2 খিলা দিম, জ্বলা 2টা দিছোঁ আৰু ইয়াত মই এতিয়া পিঁয়াজ কেইটুকুৰা দি দিম। আৰু লগতে এতিয়া মই বগা সৰিয়হ লৈছোঁ যে এয়া এতিয়া বগা সৰিয়হ দিম। বগা সৰিয়হটো ফুটিব, এতিয়া মই এখন ঢাকনখন দি দিম। এইটো কমাই দিছোঁ। এতিয়া মই ইয়াত আলু কেইটুকুৰা দি দিম আৰু বুট দি দিম মই এতিয়া ইয়াত। সৰিয়হখিনি দিয়াৰ পাছত অকণমান ফুটিব যে, সেইকাৰণে আপোনালোকে পিঁয়াজ দিয়াৰ পিছত সৰিয়হ দি এই ঢাকোনখন দি দিব, ঢাকি দিব, তেতিয়া সৰিয়হখিনি ফুটিব আৰু অলপ দেৰি পিছতে আপোনালোকে দাঙি পাচলিখিনি দি দিব। এতিয়া ইয়াত মই অমিতা কেইটুকুৰা দি দিম। এতিয়া ইয়াত মই নিমখ হালধি আৰু মছলা দিম। মই নিমখ সৰু চামুচে এচামুচ দিছোঁ, আপোনালোকে দিব সোৱাদ অনুযায়ী। পাচলি বেছি হ'লে বেছিকৈ দিব লাগিব আৰু কম হ'লে কমকৈ। হালধি দিছোঁ এচামুচ। এতিয়া মই ইয়াত আদা নহৰু পেষ্ট মই এতিয়াহে দিম। এয়া দি দিছোঁ, মই একেলগে কৰি থৈছিলোঁ। ভালকৈ লৰাই এতিয়া মই অকণমান 5 মিনিট মই ঢাকি দিম। পাঁচ মিনিট হোৱাৰ পাছত চাইছোঁ, এয়া আদা নহৰু ধুনীয়া চেণ্ট আহিছে। এতিয়া ইয়াত মই জিৰা অকণমান আৰু ধনিয়া অকণমান দি দিম। এয়া জিৰা চামুচেৰে আধা চামুচ দিছোঁ, বেছি দিয়া নাই মই। আৰু এয়া ধনিয়া দিছোঁ আৰু কাশ্মীৰী ৰেড চিলি অকণমান দি দিছোঁ, বেছি দিয়া নাই। আটাইখিনি ভালকৈ লৰাই আপোনালোকে যদি জ্বলা বেছি খায় দিব। আমাৰ চানিয়াই জ্বলা খাব নোৱাৰে কাৰণে মই জ্বলা দিয়া নাই। আপোনালোকে কিন্তু এই তৰকাৰীটো জ্বলা দিও ৰান্ধিব পাৰে, খুব ভাল লাগে খাই, বিৰাট টেষ্টি। আপোনালোকে বনাই খাবচোন। যিবিলাকে অমিতা খাবলৈ মন নকৰে, কাৰণ গাঁৱৰ ঘৰবিলাকত প্ৰায় অমিতা থাকেই, অমিতা গছ,
অমিতা খাবলৈ মন নকৰা ল'ৰা ছোৱালীক বা নিজেও ডাঙৰ মানুহবিলাকেও যদি অমিতা খাবলৈ মন নকৰে, এই বুটৰ লগত বগা সৰিয়হ দি ৰান্ধিলে খুব টেষ্টি হয় খাবলৈ। আপোনালোকে এবাৰ বনাই খাই চাব। এতিয়া মই পুনৰ গাপ দি দিম, ঢাকি দিছোঁ, খাবলৈ লৈছোঁ। আপোনালোকে কিন্তু মাজে মাজে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব, কাৰণ এই তৰকাৰীত মই পানী নিদিওঁ। এতিয়া লাহেকৈ মই গেছটো কমাই দিম, কম জুইত মই অলপ ৰান্ধিম। আমাৰ চানিয়াই কৈছে, মা ইমান ধুনীয়া চেণ্ট ওলাইছে। তাই মানে আগতেও খাই পাইছে যে, এতিয়া তাই ভাতটো কেতিয়াকৈ খাবলৈ হয় কৈ আছে। মই এতিয়া জুইটো কমাই দিম অলপ, পুনৰ ঢাকি দিম। পুনৰ চাবলৈ লৈছোঁ, মোৰ ইয়াত তৰকাৰী হৈছেগৈ আৰু। এয়া অমিতাও সিজিছে আৰু এয়া আলুও সিজিছে। মই ইয়াত এতিয়া গৰম মছলা অকণমান দি দিম। গৰম মছলাটো নমাবৰ সময়তহে দিব। আৰু এয়া কচুৰি মেথি, এইটো অপশ্যনেল হয়, আপোনালোকে থাকিলে দিব, নাথাকিলে নাই। মোৰ ওচৰত আছিলে কাৰণে মই অলপ দি দিছোঁ। ধনিয়া থাকিলে ধনিয়াও দিব পাৰিব, কাৰণ এতিয়া এইটো বতৰত ধনিয়া প্ৰায় ওলাইছে বজাৰত। অকণমান 1 মিনিট বা 2 মিনিট মই ঢাকি দিম আৰু মোৰ হৈ যাব তৰকাৰী। পুনৰ চাবলৈ লৈছোঁ, এয়া মোৰ তৰকাৰী ধুনীয়াকৈ হৈ গ'ল। আটাইবিলাক সিজিলে, অমিতাও সিজিলে, আলু। এতিয়া মোৰ তৰকাৰী হৈ গ'ল। মই এতিয়া গেছটো বন্ধ কৰি দিম। তৰকাৰী বনাই হৈ গ'ল। বিৰাট ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈও টেষ্টি হ'ব। আপোনালোকে বনাই খাবচোন। অমিতা, বুট আৰু বগা সৰিয়হ দিয়া তৰকাৰী বনাই হৈ গ'ল। আপোনালোকে যদি এই তৰকাৰীখন বনাই খাই ভাল পায় আৰু যদি ৰেচিপিটো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। ৰেচিপিটো কিন্তু বনাই খাব আপোনালোকে। আজিলৈ মই ভিডিঅ'টো সামৰিছোঁ। অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। বাই।